Hello everyone, welcome back to our channel. সকলোকে আমাৰ চেনেলত আকৌ এবাৰ স্বাগতম জনাইছো। আজি এয়া মৰ্নিং ৱাক ৰাতিপুৱা দেখিছে ন একদম আন্ধাৰ হৈ আছে আজি ফগেৰে ভৰ্তি। তাৰপিছত যেনিবা অকমান পোহৰ হ'ল। আৰু আজি ব্ৰেকফাষ্টৰ কাৰণে আছিলে অকমান আলু টিকি নিচিনা বানানা আছিলে আগদিনা সেইকাৰণে ভাবিলো মাজত এনেকৈ টিকি বনাই পেলাই বনাম। আৰু যেহেতু চব্জি এতিয়া ঠাণ্ডাত বহুতখিনি পোৱা যায় আলু বইল কৰিলোঁ আৰু তাত দিছে মটৰ গাজৰ সৰু সৰুকৈ কাটি লৈ আৰু দিছে পালেং পাত যেহেতু আমাৰ ঘৰত এতিয়া এভেইলেবল চবতে সেইকাৰণে পালেং পাতে দিছোঁ আৰু অকণমান ধনিয়া ফ্ৰেছ নিমখ আৰু হালধি অকণমান দি দিছোঁ আৰু লাল মিৰ্চ অকণমান তেতিয়া টেষ্টটো আহে। তাৰপিছত গোটেইখিনি মিক্স কৰিলোঁ আৰু অকণমান দিছোঁ কৰ্ণফ্ল'ৰ সেইটো দিলে অকণমান টিকি শ্বেপটো দিবলৈ ভাল হয় আৰু এয়া হৈ গ'ল ৰেডি। অকণমান সময় ৰাখি থ'ম আৰু এইফালে চবেই ব্ৰেড নাখায় সেইকাৰণে ৰুটিও বনাইছে আৰু টিকিকেইটা এতিয়া অলপ গল্ডেন ব্ৰাউন হোৱালৈকে ভালকৈ ফ্ৰাই কৰি লৈছোঁ আৰু এইফালে বানকেইটাও অকণমান সেকি দিছোঁ বাটাৰত। তাৰপিছত দিছোঁ এয়া অকণমান চচ তাৰপিছত মাজৰ এই টিকিটো আৰু পিঁয়াজ দি দিছোঁ আৰু হৈ গ'ল ৰেডি। আৰু এইটো এটা জবা ফুলিছে ইমান ধুনীয়া কালাৰটো জেনেৰেলি ৰেড কালাৰটো ফুলে বাৰু এইটো পিংক আৰু এইফালে এয়া ৰেড জাৰবেৰা আৰু এইফালে এয়া পিংক জাৰবেৰা আৰু এতিয়া এয়া ছিঙিছে মাহীয়ে পালেং পাত। এইকেইদিন পালেং পাত পূৰা খোৱা হৈছে চবতে দি মেলি আৰু এইফালে এয়া ওচৰৰ আণ্টিয়ে দিছিলে গ্লাছ পিঠা বুলি কয় নেকি এনে গ্লাছৰ শ্বেপত বনাই পিঠাগুড়ি দিয়ে আৰু এইফালে অকণমান বনাইছিলে আচলতে ৰাতিৰ কাৰণে বনাইছে কিন্তু দিনতে অকণ প্ৰিপাৰেশ্যন কৰি ৰাখিছে তেতিয়া ৰাতি অকণ সুবিধা হয়। পনীৰ কোৰমা পনীৰখিনি অকণমান গাখীৰত তিয়াই ৰাখিছিলে তেতিয়া অকণমান চফ্ট হৈ যায় আৰু পেষ্টটোৰ কাৰণে দিছিলে মগজ আৰু কাজু আৰু এইফালে অকণমান ৰেড আৰু য়েল্ল' কেপচিকাম আছিলে সেয়া দিছে। এইফালে দিছে এয়া নিমখ আৰু থাকি যোৱা পনীৰৰ যোনখিনি তিয়াই ৰাখিছিলে গাখীৰটো এইখিনি দি দিছে। এইফালে আমি কমলা খাবলৈ লৈছোঁ এতিয়া আৰু কমলা শেষেই হ'ব সেইকাৰণে খাই লৈছোঁ আৰু ৰ'দত বহি পেলাই। তাৰপিছত দিনৰ কাৰণে আছিলে এয়া অমিতা খাৰ আৰু এইফালে আছিলে কচু মাছৰ লগত আৰু বেঙেনা পিটিকা কচু মাছৰ মূৰৰ লগত আৰু তাৰপিছত আবেলিৰ কাৰণে এয়া বনাইছিলে পিঠাগুড়ি দি নিমখীয়া কেইটামান আৰু এইফালে ষ্টিম কৰা গুড় আৰু নাৰিকলৰ ষ্টিম কৰি বনাইছিলে। অলপ দেখিবলৈ কালাৰটো বেলেগ হৈছে কিন্তু খাবলৈ টেষ্টিয়ে হৈছিলে। এয়া ৰাতিৰ কাৰণে বনাইছিলে পালেং পাত বেচন দি। আপোনালোকে বাৰু পালেং পাত কেনেকৈ ষ্টাইলত খায় আমি চাটনিটো খালোঁ জোল বনায়ো খালোঁ মাছৰ লগত আৰু ক'ৰবাত চবতেতো দিয়া হৈছে আৰু সেইকাৰণে এনেকৈও লাষ্ট ট্ৰাই কৰি লৈছোঁ যিহেতু এতিয়া ছিজন। আৰু এইফালে এয়া পনীৰ কোৰমা দিনত অকণমান ৰেডি কৰি ৰাখিছিলে সেয়াই এইটো এয়া গৰম কৰিছোঁ এতিয়া আৰু এয়া হৈ গ'ল। আৰু জহা চাউলৰ পোলাও বনাইছিলোঁ মটৰ দি পেলাই আৰু সেয়া আমি ডিনাৰ কৰি ল'লোঁ। তাৰপিছত এইটো হৈছে নেক্সট ডে আকৌ এয়া মৰ্ণিং ৱাকৰ পৰা আৰম্ভ কৰিছে মাহীয়ে অকণমান ক্লিপ লৈছিলে আৰু আজি মৰ্ণিং ৱাকত পালে এয়া ঔটেঙাটো মাহীয়ে ভাল পায় আচলতে। আৰু এয়া মধুৰি আমাৰ ঘৰৰ গছজোপাৰ আচলতে আমাৰ দুজোপা গছ আছে এটা মধুৰি ৰেড কালাৰ নিচিনা থাকে ভিতৰত সেইটো নহয় বাৰু এইটো আৰু এইফালে এয়া কাষ্টাৰ্ড এপল লাগিছে সেইয়া গছত লাগি আছে এতিয়া হোৱা নাই কেঁচা হৈ আছে। আৰু এইফালে এয়া মাহী অকণমান চাফ চাফাই কৰিছে আজি আচলতে ৰাস্তাটোৰ ওচৰত বনাই আছে ফ্ৰণ্টত সেইকাৰণে বহুত ধূলি আহে ঘৰত এইকেইদিন। আৰু এইটো য়েল্ল' কালাৰ এটা ফুলিছে জবা আৰু এয়া ককা ৰ'দত বহি আছে আৰু এইটো মাহীয়ে লাডু বনাইছিলে চুজি আৰু গুড়ৰ। তাৰপিছত এয়া ক্লিপবোৰ আধা হৈছে অকণমান কাৰণ দিনত দেখুওৱা নহ'লে আৰু ময়ো অকণমান ভালকৈ কৰা হোৱা নাই ক্লিপবোৰ হ'লেও তেনেকৈ আপোনালোকক দেখাইছোঁ। আৰু এইটো এটা নতুন মেকুৰী আহিলে ওচৰৰ মানুহ এঘৰৰ পৰা আনিলে আৰু আজিৰ পৰাই আমাৰ ঘৰত থাকিব আৰু অকণমান সৰু কাৰণ আমাৰ আগৰটো হেৰাই গ'ল আমি কৈছিলোঁৱে মই আগৰ ব্লগত আৰু তাকে আমি চাই আছিলোঁ এতিয়া আৰু আমাৰ হোৱাইট কালাৰ আগতে নাছিলে আৰু ৰাতি সেয়া মাহীয়ে এখন ক্লিপ লৈ ৰাখিছিলে অকলে সেয়া শুই আছে আৰু 3 দিনমানৰ একেলগে যিহেতু দিছোঁ এইটো এয়া 3rd ডে আৰু সেইদিনাখন বহুত বেছি কুঁৱলী আছিলে আৰু এয়া বেলেগ এটা মেকুৰী খানা খাই আছিলে আৰু এইফালে এয়া পিছফালেও একেই চবফালে কুঁৱলী আজি বহুত ঠাণ্ডা হয়। এয়া দিনৰ কাৰণে কবি ভাজি বনাইছিলে আৰু আজি ফাৰ্ষ্ট টাইম কবি ভাজিত খাৰ দিছে। আপোনালোকে বাৰু এনেকৈ খাই চাইছেনে খাৰ দি কবি ভাজিত? আৰু তাৰপিছত এয়া চাহ খালে আৰু আজি আকৌ মানুহ এজন কিবা সেইখিনি ফাউণ্ডেশ্যনত অকণমান মাটি ভৰাবলৈ মানুহ লগাইছিলে যদিও ঠাণ্ডা আজি
এইফালে এয়া অকণমান গৰম মছলা এনেকৈ জিৰা মেথি এয়া ৰোষ্ট কৰি আছিলে আৰু এয়া ব্ৰেকফাষ্টৰ কাৰণে বনাইছিলে ৰাজমাহ ঘুগনি আৰু এইফালে দিনৰ কাৰণেও একেবাৰে বনাই দিছে দাইল বনাব দাইল মানে আজি মগু আৰু মচুৰ দাইলৰ বড়ি বনাই পেলাই কাৰী বনাব তাত দিছে নিমখ হালধি আৰু সেইখিনি ফ্ৰাই নকৰে ষ্টিম কৰিব আৰু কাৰী দি দিলে হ'ল এইফালে ডিম বইল কৰিছে ব্ৰেকফাষ্টৰ কাৰণে আৰু আমাৰ আচলতে ৰাতিপুৱাই দিনৰ কাৰণেও প্ৰিপেয়াৰ কৰা হয় আৰু পাৰিলে ৰাতিৰ কাৰণেও অকণমান আগবঢ়াই থোৱা হয় তেতিয়া কামটো অকণমান কমি থাকে আৰু যিহেতু মানুহ অকণমান বেছি থাকে কেতিয়াবা কাম হেল্পাৰ থাকে কাৰণে সেইকাৰণে ৰাতিপুৱাই কৰিবলৈ চেষ্টা কৰোঁ এইফালে এয়া পিঠা বনালে ব্ৰেকফাষ্টৰ কাৰণে তাৰপিছত এয়া ঘৰৰ জাতিলাও কাটিলে আৰু চাওকচোন একদম ফ্ৰেছ আৰু এইফালে এয়া বড়িকেইটা ষ্টিমো কৰা হৈ গ'ল বড়ি শ্বেপকেইটা ইমান ভাল হোৱা নাই আৰু যিহেতু ফ্ৰাইও কৰা নাই আৰু এইফালে আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ পিঠা আৰু ৰাজমাহ আৰু এইফালে বনাব লৈছে এতিয়া সেই বড়ি কাৰীটো এয়া তেলত দিছে জিৰা আৰু এইফালে পিঁয়াজ তাৰপিছত মছলা পানী পেষ্টটো দি দিছে আৰু জলকীয়াও দিছিলে আৰু ভালকৈ এইখিনি অকণমান তেল ওলাবলৈ দিম আৰু অকণমান এয়া বেচনৰ পেষ্ট আছিলে সেয়াও দিছে তেতিয়া ডাঠ হয় কাৰীটো আৰু এইফালে বিলাহী দিছে তাত আৰু দিছে নিমখ ভালকৈ এইখিনি সিজাৰ পিছত তাত পানী দিছে বিলাহীটো আচলতে গ্ৰাইণ্ড কৰিব লাগিছিলে সেইটো আচলতে পাহৰি গ'ল সেইকাৰণে গোটাকৈ দিছে কাৰণে অকণমান সময় লাগিব চফ্ট হ'বলৈ আৰু এইফালে বড়িখিনি ষ্টিম কৰি লোৱা সেইখিনিও ইয়াত দি দিছে আৰু এইখিনি অকণমান সময় উতল আহিব দিব লাগিব ভালকৈ আৰু তাত এতিয়া কাটি দিছে অকণমান ধনিয়া আৰু এইফালে কালি নতুন মেকুৰীটো সি ঘূৰি ফুৰিছে অকণমান কালি ৰাতিটো আবেলি আহিছিলে সেইকাৰণে ঘৰটো ভালকৈ দেখা নাছিলে আৰু তাৰপিছত মাহীহঁত অকণমান ওলাই গৈছিলে দুটামান বজাৰ কৰিব আছিলে আৰু ৰ'দটো এতিয়া দিছে আৰু এয়া বজাৰ কৰা হ'ল তাৰপিছত এয়া চাহ খালে আৰু মিঠাই দুটামান ল'বলৈ আছিলে সেয়াও ল'লে আৰু এইফালে এয়া টমটমত গৈ আছে বজাৰ কৰিবলৈও আছে আৰু অকণমান মাছ মাংস ল'বলৈ আছে আৰু আমাৰ ইয়াত আচলতে টমটম বেছি চলে আগতে টেম্পু চলিছিলে আজিকালি টমটম বেছি চলে আৰু টমটমত গৈ ভাল লাগে চবফালে হাৱা আহে আৰু ফ্ৰী অ'পেন হয় আৰু এইফালে চব্জি লোৱা হ'ল আৰু মাছো ল'লে সৰু মাছ ডাঙৰ মাছো ল'লে আৰু ভিডিঅ'টো এইখিনিলৈকে চালে যদি প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জল্দি 200 কৰি দিয়ক আৰু এইফালে আহি লাঞ্চ কৰিবলৈ বহিলে আৰু এইফালে বড়িটো বনাইছিলে যে ষ্টিম কৰা আৰু সেইটোৰ লগত এয়া লাঞ্চ কৰিলোঁ আমি আৰু ষ্টিম কৰাৰ কাৰণে আচলতে অকণমান দেখিবলৈ টান নিচিনা হৈছে কিন্তু এনেই ভালেই আছিলে খাবলৈ আৰু এইফালে নতুন আহিছে কাৰণে বহুত পাত্তা পাইছে আজিৰ ব্লগটো ইমানেই আকৌ নেক্সট ব্লগত লগ পাম তেতিয়ালৈকে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ আহোঁ বাই